এইটো সেন্ট্রো হয় সেন্ট্রো দেখুৱাইছো 2027 লৈ ভ্যালিড আছে দাম 60000 টাকা ডাইরেক্ট 60000 ডাইরেক্ট 60000 ট্রান্সফার লয় দেখুৱাই দিছো কাগজ পাতি ট্ৰান্সফাৰ গোটেইখিনি লৈ ডাইৰেক্ট 60000 টকা মাত্ৰ 60000 টকা যদি দিয়ে আপোনালোকে বাইক স্কুটি এখনৰ দামত এইখন 4 চকীয়া মাত্ৰ 60000 টকাত গাইস আপোনালোকে লৈ যাব পাৰিব দেৰি নকৰিব অনলি 60000 এটো হল 2016 চনৰ ওয়াগনার হয় এসি পাওয়ার উইন্ডো পাবো দাম আছে 2,50,000 টাকা রিফাইন্যান্স করলে 80000 মান টাকা ডাউন পেমেন্ট দিলে হল এটু গাড়ি উলাই যাব এটো হল রিনল্ট কুইড আরএক্সটি মডেল 2016 চনৰ হয় দাম আছে এখনৰ 1,70,000 টাকা রিফাইন্যান্স করলে 50,000 মান দিলে হল এটু গাড়ি রিফাইন্যান্সে উলাই যাব এটো হল নিসান মাইক্রা টপ মডেল হয় ডিজেলৰ হয় দাম আছে এখনৰ 1,30,000 কামরূপ ডিস্ট্রিক্ট হলে এটু রিফাইন্যান্স কৰাই দিব পাৰে এটো হল 2015 চনৰ সুইফট ভিএক্সআই আপোনাৰ পেট্রোল ইঞ্জিন থাকে দাম আছে এখনৰ 3 লাখ টাকা রিফাইন্যান্স করলে 80000 1 লাখ টাকা ডাউন পেমেন্ট দিলে এখন উলাই যাব এটো হল চেভলের স্পার্ক বহুত ভাল কন্ডিশনৰ হয় একদম শোরুমত কন্ডিশনৰ দৰে আছে দাম আছে আপোনাৰ 1,50,000 2015 চনৰ লাষ্টৰ গাড়ী হয় আৰু গাড়ী বহুত ধুনীয়া হৈ আছে 1.5 লাখ টকা দাম আছে গাড়ীখন দেখুৱাই দিছো একদম ধুনীয়া হৈছে সব গাড়ী নেক্সট টু শোরুম কন্ডিশনত আছে গাড়ীখন এখন হল আপোনাৰ 2016 চনৰ এসি পাওয়ার স্টিয়ারিং থকা রেনল্ট কুইড হয় দাম 1,30,000 ফাইনেন্স নহব কেছত লব লাগিব 1,30,000 হয় হয় সব কি ধুনীয়া গাড়ী গাইস দেখুৱাই দিছো রেনল্ট কুইড কোনোবা যদি বিচাৰি আছে এইখন লৈ যাওক একদম ধুনীয়া কন্ডিশন মাত্ৰ 1,30,000 টকাত আপোনালোকে পাই আছে ইয়াতে শেষ নহয় গাইস ভিডিও আৰম্ভ হৈছে আপোনালোকে চাই থাকক 70000 টকাত মাত্ৰ 70000 টকাত আপোনালোকে ওমনি ভ্যান পাই আছে 1 লাখ 1.5 লাখ নহয় গাইস মাত্ৰ 70000 টকাত ইয়াতে আপোনালোকে কেবিট ওমনি ভ্যান পাই আছে তো স্ক্রিনত নাম্বার আহি আছে যদি কোনোবা এখন ওমনি বিচাৰিছে ভাল কন্ডিশনৰ এখন ওমনি আছে 70000 টকা দিলে গাড়ী লৈ যাব পাৰিব তো হেল্লো ফ্রেন্ডস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল গাইস আপোনালোকে চাই আছে কেএল ইনফটেক সকলোকে অন্য এটা ভিডিওলৈ স্বাগতম জনাইছো তো আজি মই পুনৰবাৰ আহি গৈছো ক'ত আহিছো গাইস ব্যাকগ্ৰাউণ্ড চাই গম পাইছে গম পোৱা নাই নেকি আজি মই পুনৰবাৰ আহি গৈছো কেবি অটো এজেন্সি গাইস লাস্ট টাইম যেটো ভিডিও বনাইছিলো কি কম আৰু মানে আপোনালোকে একদম লাইক কমেন্ট শেয়ার করে যিখিনি সীমা আছিল সেইটো পাৰ কৰি দিছে গাইস তো আজি পুনৰবাৰ আহি গৈছো কেবি অটো এজেন্সি আৰু গাইস আপোনালোকে গম পায় গাইস কম দামতে যদি এখন ভাল গাড়ী বিচাৰিছে তেন্তে আপোনালোকে অসমৰ ভিতৰত কেবি অটো এজেন্সিত পাব গাইস কিয়নো ইয়াতে একদম কম দামত জেনুইন ৰেটত আপোনালোকে এখন ভাল গাড়ী যদি বিচাৰে কেবি অটো এজেন্সিত আপোনালোকে আহিব লাগিব তো কলৈ আহিব লাগিব ক'ত হয় এড্ৰেছ গোটেই ভিডিওৰ মাজত ডিটেইলছ দি আছো তাৰ আগতে ক'ব বিচাৰিছো যদি কোনো ভিউয়াৰ্স চেনেলত নতুনকৈ আহিছে সাবস্ক্রাইব কৰি বেল নোটিফিকেশন এতিয়া অন কৰি লওক সো উইদাউট ওয়েস্টিং মোর ক্লক লেটস গেট স্টার্টেড তো এই ভিডিওটো স্টার্ট কৰি দিছো কেবি অটো এজেন্সিত মই আহি গৈছো গাড়ী কালেকশন বহুত আছে আপোনালোকে চাওক ইখিনিত ইয়াতেতো গাড়ী আছে আৰু সিফালে আৰু এটা পাৰ্কিং আছে তাতে আৰু গাড়ী আছে ভৰ্তি হৈ আছে গাড়ীতে তো গোটেই ইনফরমেশন আপোনালোকক দি আছো ধুনীয়াকে এটা মোৰ লগত কল্যাণদা আছে তো পোন প্ৰথমে আপোনাৰ এড্ৰেছটো কৰিব এটো গুৱাহাটী এয়াৰপোৰ্টৰ ওচৰৰ ৰাইবৰি হয় আৰু হোৱাটছআপত মেছেজ দিলে মই লোকেশনটো পঠাই দিব পাৰিম হয় তো দাদাক আপোনালোকে কন্টাক্ট কৰক গাইজ স্ক্রিনত নাম্বার আহি আছে এড্ৰেছ যদি কোনোবাই নাজানে আৰু গাইজ বহুতে জানে এড্ৰেছ কিয়নো মই এটা ভিডিও অলৰেডি বনাইছো তো যদি কিবা অসুবিধা হয় আপোনালোকে কন্টাক্ট নাম্বাৰত কন্টাক্ট কৰক তো আমি গাড়ী এখনৰ পৰা স্টার্ট কৰিছো এখন হল আপোনাৰ 2016 চনৰ এসি পাওয়ার স্টিয়ারিং থকা রেনল্ট কুইড হয় দাম 1,30,000 ফাইনেন্স নহব কেছত লব লাগিব 1,30,000 হয় হয় সব কি ধুনীয়া গাড়ী গাইজ দেখুৱাই দিছো ৰেনল্ট কুইড কোনোবা যদি বিচাৰি আছে এইখন লৈ যাওক একদম ধুনীয়া কন্ডিশন মাত্ৰ 1,30,000 টকাত আপোনালোকে পাই আছে ইয়াতে শেষ নহয় গাইজ ভিডিও আৰম্ভ হৈছে আপোনালোকে চাই থাকক এটো আপোনাৰ ৰিনল্ট ডেটসন কোম্পানীৰ হয় ডেটসনৰ আপোনাৰ ৰেডিগো 2017 চনৰ হয় দাম হল 1.5 লাখ টকা 1.5 লাখ 50,000 মান ডাউন পেমেন্ট দিলে ৰিফাইন্যান্স উলাই দিব পাৰে ওকে চাওক 1.5 লাখ টকা ডেটসন ৰেডিগো একদম ধুনীয়া গাড়ী চাওক এটো হল ইয়ন আপোনাৰ 2012 চনৰ হয় আপোনাৰ এসি পাওয়ার উইন্ডো ম্যাগনা প্লাস মডেল হয় দাম আছে 1 লাখ টাকা মাত্ৰ 1 লাখ 1 লাখ টাকা এইখন চাওক 1 লাখ টকীয়া গাড়ী গাইস মাত্ৰ 1 লাখ টকাত 4 হুইলাৰ পা আছে ওয়াও গাইস এটো সুইফট ডিজায়ার 2017 16 চনৰ হ'ব পুনৰ আপোনাৰ দাম আছে এখন 2 লাখ টাকা কমার্শিয়াল 3 স্টেট পারমিট দেখুৱাই দিছো 3 স্টেট পারমিট আছে 2 লাখ টকা প্রাইস আছে রিফাইন্যান্স লাগিলে কৰাই দিব পাৰিম রিফাইন্যান্স হৈ যাব ওকে নেক্সট এটো হল 2013 চনৰ আপোনাৰ মাৰুতি 800 দাম আছে এখনৰ আপোনাৰ 1,50,000 টাকা এসি মডেল হয় 1.5 লাখ টাকা দেখুৱাই দিছো মাৰুতি 800 1.5 লাখ টাকাত পাই আছে নেক্সট এইটো হল মহেন্দ্রা লোগান দাম আছে আপোনাৰ 95,000 পেট্ৰলৰ হয় টপ মডেল হয় দেখুৱাই দিছো কিমান চনৰ টপ মডেল 2000 এটো 10 2010 ৰ গাড়ী চাওক দেখুৱাই দিছো 2005 ৰ ওমনি ভ্যান আপোনাৰ ট্যাক্স ভ্যালিড আছে 2027 লৈ ওমনি ভ্যানে বহুত ডিমান্ড হয় কম টকাত বিচাৰি থাকে সেইকাৰণে আনিছো 70000 টকা ট্ৰান্সফাৰ লৈ
70,000 টকাত মাত্ৰ 70,000 টকাত আপোনালোকে অমনি ভেন পাই আছে 1 লাখ 1.5 লাখ নহয় গাইজ মাত্ৰ 70,000 টকাত ইয়াতে আপোনালোকে কেবিট অমনি ভেন পাই আছে তো স্ক্ৰিনত নাম্বাৰ আহি আছে যদি কোনোবা এখন অমনি বিচাৰিছে ভাল কণ্ডিশ্যনৰ এখন অমনি আছে 70,000 টকা দিলে গাড়ী লৈ যাব পাৰিব এখন হল আপোনাৰ চেভলেট বিট 2013 চনৰ ওকে দাম আছে এইখনৰ আপোনাৰ 1,30,000 টকা 1,30,000 দেখুৱাই দিছো চাওক বিট লৈ যাওক মাত্ৰ 1,30,000 টকাত চাওক নেক্সট ইখন এইটো হল 2008 সেন্ট্ৰোজিং হয় 2027 লৈ ট্যাক্স ভ্যালিড আছে দাম আছে এইখনৰ 90,000 টকা 90,000 হ্যাঁ 90,000 ত পাব চাওক গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে গাইজ নেক্সট টু শ্বৰুম কণ্ডিশ্যনত আছে গাড়ীখন দেখুৱাই দিছো গাড়ী চাওক নেক্সট এইটো সেন্ট্ৰো হয় সেন্ট্ৰো দেখুৱাইছো 2027 লৈ ভ্যালিড আছে দাম 60,000 টকা ডাইৰেক্ট 60,000 ডাইৰেক্ট 60,000 ট্ৰান্সফাৰ লৈ দেখুৱাই দিছো কাগজ পাতি ট্ৰান্সফাৰ গোটেইখিনি লৈ ডাইৰেক্ট 60,000 টকা মাত্ৰ 60,000 টকা যদি দিয়ে আপোনালোকে বাইক স্কুটি এখনৰ দামত এইখন 4 চকীয়া মাত্ৰ 60,000 টকাত গাইছ আপোনালোকে লৈ যাব পাৰিব দেৰি নকৰিব অনলি 60,000 কেবি অটো এজেন্সি আহক নেক্সট হল 53,000 ট্ৰান্সফাৰ লৈ এইখন আৰু কম দামে নেনো দেখুৱাইছো 53,000 ত আপোনালোকে পাব ওকে এইটো হল মাৰুতি সুজুকি SX4 এইখন হল 95,000 ডকুমেন্ট সব আপ টু ডেট টপ মডেল গাড়ী হয় টায়াৰ চায়াৰ সব নতুন দেখুৱাই দিছো গাড়ী টপ মডেল গাড়ী কিমান চনৰ 2007 ৰ গাড়ী 2027 লৈ ট্যাক্স ভ্যালিড আছে টেক্স ভ্যালিড আছে চাওক দেখুৱাই দিছো টায়াৰৰ কণ্ডিশ্যন চাওক গ্ৰিপ যোৱাই নাই একদম ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে গাইছ চাওক এইটো হল আপোনাৰ Alto 800 2018 চনৰ হয় দাম আছে এইখনৰ 2,60,000 টকা ৰিফাইনেন্স কৰিলে ৰিফাইনেন্সটো ওলাই যাব এইটো এটা আছে Alto 800 2020 ৰ হয় ওকে আপোনাৰ LXI মডেল এইখনৰ অল আসাম পাৰমিট এটো 3 ষ্টেট পাৰমিট দাম হল 3 লাখ টকা 20 ৰ খনত 18 খনত 2,60,000 টকা হয় তো দুখন আছে আপোনালোকে কন্টাক্ট কৰি ল'ব এটা চেভলেট বিট 2011 চনৰ হয় দাম আছে এইখনৰ 1,10,000 টকা পেট্ৰলৰ হয় দেখুৱাই দিছো নেক্সট এখন টয়োটা ইনোভা হয় 2000 আপোনাৰ 7 ৰ গাড়ী 2027 লৈ ভ্যালিড আছে ডাবল এসি মডেল এসি পাৱাৰ ষ্টেৰিং পাৱাৰ উইণ্ডো গোটেইখিনি পাব ডাবল এসি আছে দাম হল এখন 1,60,000 টকা 1,60,000 ইনোভা এইটো হল আপোনাৰ ফৰ্ড ফিয়েস্টা 2018 হয় ট্যাক্স ভ্যালিড আছে দাম আছে এইখনৰ 90,000 90,000 চাওক 90,000 ত লৈ যাব পাৰিব তাতে অলপ পাৰ গাড়ী আছে হয় তো ভিডিওটো ইয়াতে শেষ হোৱা নাই গাইজ গাড়ী আৰু আছে আপোনালোকক দেখুৱাই আছো কিটো পাৰ্কিঙত গৈ গাড়ী গোটেই দেখুৱাই আছো স্কিপ নকৰিব কন্টিনিউ চাওক আৰু ধামাকা আছে নেক্সট এখন হল 2012 ৰ আপোনাৰ ফৰ্ড পিগো হয় দাম আছে আপোনাৰ এইখনৰ 1,10,000 টকা ৰিফাইনেন্স কৰিলে কামৰূপ ডিষ্ট্ৰিক্টত এইখন ৰিফাইনেন্সো হৈ যাব 50,000 মান টকা দিলে এইখনো নিব পাৰিব চাওক 50,000 মান টকা দিলে গাড়ীখন ওলাই যাব 1,10,000 টকা প্ৰাইস আছে আপোনালোকে আহক ওকে এইটো হল 2016 চনৰ ওয়াগনাৰ হয় এসি পাৱাৰ উইণ্ডো পাব দাম আছে 2,50,000 টকা ৰিফাইনেন্স কৰিলে 80,000 মান টকা ডাউন পেমেন্ট দিলে হল এইটো গাড়ী ওলাই যাব এইটো হল ৰিনল্ট কুইড RXT মডেল 2016 চনৰ হয় দাম আছে এইখনৰ 1,70,000 টকা ৰিফাইনেন্স কৰিলে 50,000 মান দিলে হল এইটো গাড়ী ৰিফাইনেন্সত ওলাই যাব এইটো হল নিশান মাইক্ৰা টপ মডেল হয় ডিজেলৰ হয় দাম আছে এইখনৰ 1,30,000 কামৰূপ ডিস্ট্ৰিক্ট হলে এইটো ৰিফাইনেন্স কৰাই দিব পাৰিম এইটো হল 2015 চনৰ সুইফট VXI আপোনাৰ পেট্ৰল ইঞ্জিন থাকে দাম আছে এইখনৰ 3 লাখ টকা ৰিফাইনেন্স কৰিলে 80,000 1 লাখ টকা ডাউন পেমেন্ট দিলে এইখন ওলাই যাব এইটো হল চেভলেট স্পাৰ্ক বহুত ভাল কণ্ডিশ্যনৰ হয় একদম শ্বৰুমৰ কণ্ডিশ্যনৰ দৰে আছে দাম আছে আপোনাৰ 1,50,000 2015 চনৰ লাষ্টৰ গাড়ী হয় আৰু গাড়ী বহুত ধুনীয়া হৈ আছে 1.5 লাখ টকা দাম আছে গাড়ীখন দেখুৱাই দিছো একদম ধুনীয়া হৈছে সব গাড়ী নেক্সট টু শ্বৰুম কণ্ডিশ্যনত আছে গাড়ীখন খুব ধুনীয়া হৈছে আপোনালোকে স্ক্ৰিনত নাম্বাৰ দেখি আছে কন্টাক্ট কৰিব নেক্সট এইটো হল ফৰ্ড ফিগো 2011 ডিসেম্বৰৰ হয় দাম আছে আপোনাৰ 1,30,000 পেট্ৰল ইঞ্জিন হয় ওকে আৰু এইটো আপোনাৰ আছে 2015 চনৰ সুইফট ডিজায়াৰ আপোনাৰ ডিজেলৰ হয় দাম আছে 1.5 লাখ টকা 1,50,000 2015 সুইফট ডিজায়াৰ খুব ধুনীয়া কণ্ডিশ্যন গাইছ চাওক 1.5 লাখ টকাত লৈ যাব পাৰিব একদম ধুনীয়া চনৰ হয় সুইফট VXI পেট্ৰল ইঞ্জিন দাম আছে 5.5 লাখ টকা ৰিফাইনেন্স কৰিলে 1.5 লাখৰ ভিতৰত আপোনাৰ ওলাই যাব এইটো ওকে চাওক এইটো হল আপোনাৰ ভাৰ্না হয় ডিজেলৰ হয় টপ মডেল হয় 2017 চনৰ হয় দাম আছে এইখনৰ 4 লাখ টকা ৰিফাইনেন্স কৰিলে 1 লাখ মান ডাউন পেমেন্ট দিলে এইটো গাড়ী ওলাই যাব এইটো হল হোন্ডা মোবিলো এইটো দাম আছে 2 লাখ টকা ডাউন পেমেন্ট 1 লাখ মান আহিব 1 লাখ মান ৰিফাইনেন্স হ'ব ওকে 2014 চনৰ ডিজেলৰ গাড়ী হয় এইটো হল 2015 চনৰ পেট্ৰলৰ ভাৰ্না SX হয় দাম আছে এইখনৰ 3.5 লাখ টকা ৰিফাইনেন্স কৰিলে আপোনাৰ 1 লাখ মান ডাউন পেমেন্ট দিলে এইটো গাড়ী ওলাই যাব তো 1 লাখ মান ডাউন পেমেন্ট দিলে ভাৰ্নাখন ওলাই লৈ যাব পাৰিব নেক্সট এইটো হল 2019 চনৰ মহিন্দ্ৰা KUV 100 দাম আছে এইখনৰ 3.5 লাখ টকা ৰিফাইনেন্স কৰিলে 1 লাখৰ পৰা 1.5 লাখৰ ভিতৰত ডাউন পেমেন্ট দিলে এইটো গাড়ী ওলাই যাব ওকে এইটো হল ৰেঞ্জ ৰভাৰ ইভক হয় আমাৰ এইখন 2014 চনৰ গাড়ী হয় একটা গাড়ী দাম আছে এইখনৰ 15,50,000 টকা নেক্সট এইটো হল টাটা সুমো আপোনাৰ সুমো গোল্ড হয় আৰু এইটো 2015 চনৰ হয়
ফাৰ্ষ্ট ওনাৰ হয়, গাড়ী বহুত ধুনীয়া আছে, ব্ৰেণ্ড নিউ কণ্ডিশ্যনত পাব, ডাবল এচি আছে, পাৱাৰ ষ্টিয়াৰিং, পাৱাৰ উইণ্ডো আৰু ৰুফ এচি গোটেই আছে। দাম আছে এইখনৰ 3.5 লাখ টকা। 3.5 লাখ। 3.5 লাখ গাড়ীখন ধুনীয়া হৈছে। আৰু এইটো হ'ল বলেৰো SLX 2015 চনৰ হয়, দাম আছে আপোনাৰ 4 লাখ টকা আৰু ৰিফাইনেন্স কৰিলে 1 লাখৰ পৰা 1.5 লাখ টকা ডাউন পেমেণ্ট দিলে ওলাই যাব। ওকে, এইটো 2015 চনৰে হয়, এচি পাৱাৰ ষ্টিয়াৰিং থকা মডেল হয়, দাম আছে এইখনৰ 3.5 লাখ টকা, ৰিফাইনেন্স কৰিলে 1 লাখ মান দিলে এইটো ওলাই যাব। দেখুৱাই দিছোঁ দুখন বলেৰো আছে, আপোনালোকে নাম্বাৰ দেখি আছে, ডাইৰেক্ট কণ্টেক্ট কৰিব। নেক্সট ইফালে গৈছোঁ আমি, এইখন এইটো হ'ল মহিন্দ্ৰা XUV 500 W8 মডেল হয়, টপ মডেল, টায়াৰ চায়াৰ গোটেই নতুন আছে, 2012 চনৰ গাড়ী হয়, ৰিফাইনেন্স নহ'ব, কেছত ল'বলৈও অনলি কামৰূপ ডিষ্ট্ৰিক্ট হ'লে ৰিফাইনেন্স হ'ব অলপ। আৰু দাম আছে এইখনৰ 2,80,000 টকা। 2,80,000 7 চিটাৰ। এইটো হ'ল ফৰ্ড ইকো 2,80,000 7 চিটাৰ। ফৰ্ড ইকো স্পৰ্টছ 2014 চনৰ হয়, গাড়ী বহুত ধুনীয়া আছে আৰু দাম আছে এইখনৰ 3,30,000 টকা, চব ডিজেলৰ হয়। আৰু এইটো হ'ল XUV 500 W11 2018 ডিচেম্বৰৰ হয়, দাম আছে 9.5 লাখ টকা, চানৰুফ গোটেই আছে, ৰিফাইনেন্স কৰিলে 3 লাখ মান ডাউন পেমেণ্ট আহিব এইখনৰ। আৰু এইটো হ'ল ফৰ্ড ইকো স্পৰ্টছ 2014 হয়, ব্লেক কালাৰৰ টপ মডেল হয়, দাম আছে এইখনৰ আপোনাৰ 3,30,000 টকা, ডিজেলৰে হয়। এইটো হ'ল নিছান টেৰানো 2013 চনৰ হয়, মডেল হয়, এল'ই গোটেই কোম্পানী ফিটেড, এণ্ড্ৰইড ডিছপ্লে কোম্পানী ফিটেড, দাম আছে এইখনৰ 2.5 লাখ টকা, 2,50,000। এইটো হ'ল মহিন্দ্ৰা মাৰাজো 2019 লাষ্টৰ হয়, দাম আছে আপোনাৰ 4.5 লাখ টকা, ৰুফ এচিও থাকে, এইটোত ভাড়া চাড়া মাৰাৰ কাৰণে খুবেই ভাল আৰু ৰিফাইনেন্স কৰিলে 80,000ৰ পৰা 1 লাখ টকা ডাউন পেমেণ্ট দিলে এইটো ওলাই যাব। এইটো হ'ল ডাষ্টাৰ 110 PS 2013 চনৰ হয়, দাম আছে 2,90,000 আৰু ৰিফাইনেন্স কৰিলে এইখনত 1 লাখ মান ডাউন পেমেণ্ট দিলে ওলাই যাব। 2,90,000 ডাষ্টাৰ। ওকে, এইটো 2014 চনৰ লাষ্টৰ হয়, আপোনাৰ এইটো আৰ্টিকা এল'ই গোটেই লাগি আছে, দাম ডিজেলৰ হয়, দাম আছে এইখনত 3 লাখ টকা। 3 লাখ টকা আৰ্টিকা। চক নেক্সট এইখন, এইটো হ'ল হুণ্ডাই এক্সেণ্ট আপোনাৰ 2017 চনৰ হয়, দাম আছে এইখনৰ আপোনাৰ 2,20,000 টকা, ডিজেলৰ হয়। নেক্সট এইখন, এইটো হ'ল পেট্ৰল হুণ্ডাই এক্সেণ্ট 2019 ডিচেম্বৰৰ হয়, দাম আছে এইখনত 3,80,000 টকা, পেট্ৰল গাড়ী হয়। ওকে, এইটো হ'ল 2016 চনৰ পেট্ৰল মহিন্দ্ৰা KUV 100, দাম হ'ল 2 লাখ টকা। 2 লাখ। 2 লাখ টকা। এইটো হ'ল 2017 ডিচেম্বৰৰ হুণ্ডাই KUV 100 পেট্ৰলৰ টপ মডেল, দাম আছে এইখনত 3 লাখ টকা। নেক্সট এইটো হ'ল 2016 চনৰ আপোনাৰ ইয়ন এচি পাৱাৰ ষ্টিয়াৰিং, পাৱাৰ উইণ্ডো আছে, এচি পাৱাৰ ষ্টিয়াৰিং আছে, দাম এল'ই লাগি আছে, ডাউনৰ চকা, দাম আছে এইখন 1,60,000 টকা, ৰিফাইনেন্স কৰিলে 60,000 মান ডাউন পেমেণ্ট দিলে হ'ল এইটো ওলাই যাব। এইটো হ'ল Alto 800 LXI 2019 ডিচেম্বৰৰ হয়, দাম আছে এইখনত 2,80,000 টকা, ৰিফাইনেন্স কৰিলে 80,000 মান দিলে হ'ল এইটো ৰিফাইনেন্স হৈ যাব। চক দেখুৱাই দিছোঁ, একদম ধুনীয়া গাড়ী গাইছ, স্ক্ৰীনৰ নাম্বাৰ আছে। এইটো হ'ল চেণ্ট্ৰ 2019 লাষ্টৰ হয়, গুৱাহাটী নম্বৰ, এচি পাৱাৰ ষ্টিয়াৰিং, পাৱাৰ উইণ্ডো পাব, দাম আছে এইখনৰ 3 লাখ টকা, ৰিফাইনেন্স কৰিলে 1 লাখ মান ডাউন পেমেণ্ট দিলে হ'ল এইটো ৰিফাইনেন্সত ওলাই যাব। এইটো হ'ল 2018 লাষ্টৰ i20, দাম আছে এইখনত 3,60,000 টকা, ৰিফাইনেন্স কৰিলে 80,000 মান টকা দিলে এইটো ৰিফাইনেন্সত ওলাই যাব। আৰু আস্থা মডেল i20 আস্থা মডেল কোনোবা যদি বিচাৰি আছে এইখন লৈ যাওক, একদম ধুনীয়া কণ্ডিশ্যন গাড়ী গাইছ, দেৰি নকৰিব, নাম্বাৰ আহি আছে, কণ্টেক্ট কৰক। নেক্সট এইখন, এইটো হ'ল 2012 চনৰ ডিজেল ভাৰ্না হয়, CRD ইঞ্জিন, দাম আছে 1,70,000 টকা, ৰিফাইনেন্স নহ'ব, এইখন কেছতে ল'ব লাগিব। কিমান প্ৰাইচ? দাম 1,70,000। 1,70,000 1,70,000 টকা প্ৰাইচ আছে ভাৰ্না, আপোনালোকে লৈ যাওক গাইছ, কেছ পেমেণ্টত ল'ব লাগিব, ৰিফাইনেন্স নহ'ব। ওকে।